বন্ধুসকল আপোনালোকৰ হয়তো এটা ইউটিউব চেনেল খুলিবৰ মন যায় আৰু বহুতে গম পায় ইউটিউব চেনেল এটাৰ পৰা বহুখিনি পইচা পাব পাৰে মানে ইউটিউব চেনেল এটা খুলি পেলাই আপুনি ভিডিঅ' দি পেলাই পইচা ইনকাম কৰিব পাৰে তো এই পইচা ইনকাম কৰিব পৰা ইউটিউব চেনেল এটা কেনেকৈ খোলে তাৰে ওপৰতে এই যে ভিডিঅ'টো মই বনাইছোঁ তো বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউটিউব চেনেল এটা খোলাৰ কাৰণে প্ৰথমতে আপুনি মোবাইলত ইউটিউবটো অ'পেন কৰি ল'ব। তাৰপিছত ওপৰৰ ৰাইট ছাইডত থকা কৰ্ণাৰ ফালে এই গ'লটোত এনেকৈ টিপি দিব। তাৰপিছত আপুনি এই তলত যে দেখিছে ইয়ৰ চেনেল তাত টিপি দিব আৰু ইয়ৰ চেনেলত টিপাৰ পিছত এনেকৈ আপুনি এটা কলম দেখিব আৰু এই কলমটোত আপোনালোকে ক্লিক কৰি দিব আৰু এই কলমটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকৈ ইয়াতে মানে নেমটো আহি যাব। আপুনি যি নেম বহাব ইচ্ছা আছে যি নামত চেনেলটো বনাই ইয়াতে নামটো লিখি পেলাই ছেভ কৰি দিব। এইটো হৈ গ'ল আমাৰ প্ৰথম প্ৰচেছ। এইখিনি কাম হৈ যোৱাৰ পিছত এতিয়া আৰম্ভ হ'ব আমাৰ ইউটিউবৰ মেইন কামখিনি আৰু এইখিনি কাম কৰিবৰ কাৰণে আপুনি আপোনাৰ মোবাইলৰ ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰিব লাগিব আৰু অ'পেন কৰা হোৱাৰ পিছত এনেকৈ ইয়াতে ইউটিউব বুলি লিখা থাকিব বা আপুনি ওপৰত চাৰ্চ কৰিব youtube.com বুলি আৰু এনেকৈ ইউটিউবটো অ'পেন কৰি লোৱা হোৱাৰ পিছত আপুনি ওপৰৰ ফালে তিনিটা ডট দেখিব আৰু এই তিনিটা ডটত গৈ পেলাই আপুনি ডেস্কটপ ছাইড কৰি ল'ব আৰু এইখিনি কৰা হোৱাৰ পিছত আপুনি আপোনাৰ ওপৰৰ লগ'টোত ক্লিক কৰি দিব আৰু তাৰে পিছত ইয়ৰ চেনেলত ক্লিক কৰি দিব আৰু এইখিনি কৰা হোৱাৰ পিছত অকণমান টাইম আপুনি ৰখি দিব আৰু পেজটো খোলা যোৱাৰ পিছত আপুনি কৰ্ণাৰ ফালে এনেকৈ ছেটিংছৰ এটা লগো দেখিব তাত ক্লিক কৰি দিব। তাৰপিছত আপুনি যাব চেনেলত আৰু চেনেলত গৈ পেলাই আপুনি ফিউচাৰ ইলিজিবিলিটি দেখা পাব তাত ক্লিক কৰি দিব আৰু তাৰে পিছত আপুনি ইয়াৰে ছেকেণ্ড অপশ্যনত ক্লিক কৰি দিব আৰু ছেকেণ্ড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি তলত দেখিব ভেৰিফাই ফোন নম্বৰ আৰু ভেৰিফাই ফোন নম্বৰত আপুনি ক্লিক কৰি পেলাই ইয়াতে কাউণ্ট্ৰিটো ইণ্ডিয়া কৰি দিব আৰু ইণ্ডিয়া কৰি পেলাই ইয়াতে আপোনাৰ ফোন নম্বৰটো দি দিব আৰু নাম্বাৰটো বহুৱাৰ পিছত আপুনি তলত গেট ক'ডত ক্লিক কৰি দিব আৰু গেট ক'ডত ক্লিক কৰি দিয়াৰ লগে আপুনি ইয়াতে আপোনাৰ তাতে এটা ভেৰিফাই কৰিবৰ কাৰণে নাম্বাৰ আহি যাব সেই নম্বৰটোত আৰু সেই নম্বৰটোত আপুনি ইয়াতে ভেৰিফাই ক'ডটো ভৰাই দিব আৰু ছাবমিট কৰি দিব আৰু এইখিনি কৰা হোৱাৰ পিছত আপোনাৰ ফোন নম্বৰটো ভেৰিফাই কৰা বুলি লিখি দিব। এইখিনি হোৱাৰ পিছত আপুনি আকৌ চেনেলত যাব চেনেলৰ বেছিক ইনফত গৈ পেলাই আপুনি কাউণ্ট্ৰিটো ইণ্ডিয়া কৰি দিব তাৰপিছত আপুনি এডভান্স ছেটিংছত গৈ পেলাই এইটো মেড ফৰ কিডটো এইটো ন' মেড ফৰ কিডছ কৰি দিব তাৰপিছত আপুনি আপলোড ডিফল্টত যাব আৰু আপলোড ডিফল্টত গৈ পেলাই আপুনি এডভান্স ছেটিংছত যাব আৰু এইবাৰ ইয়াৰে অপশ্যনকেইটা বহুত মানে বাচিবলগীয়া হয়। ইয়াৰে প্ৰথম থাকিব আপোনাৰ কেটেগৰী আপুনি চেনেলটো কিহৰ ওপৰত মানে ভিডিঅ' বনাব সেই কেটেগৰীটো ইয়াতে বাচিব লাগিব। যদি কেটেগৰী কি বস্তু আপুনি বুজি পোৱা নাই তেতিয়াহ'লে মই এটা ভালকৈ ভিডিঅ' বনাম বাৰু তো কেটেগৰী কি মই এটা ভিডিঅ' বনাম। আপুনি প্ৰথমতে চেনেলত কৰিব লাগিব আপোনাৰ লেংগুৱেজটো কি লেংগুৱেজত আপুনি কৰিব তো ইয়াতে অসমীয়া যিহেতু যদি অসমীয়া হয় অসমীয়া কৰিব যদি বেংগলী হয় বেংগলী কৰিব মানে ইয়াতে অপশ্যনটো দিব লাগিব আৰু বাকী বেলেগ তেনেকুৱা অপশ্যন নাই বাৰু আৰু এইখিনি কাম কৰি আপুনি যেতিয়া ছেভটো কৰি দিব তেতিয়া আপোনাৰ চেনেলটো ধুনীয়াকৈ খোলা যাব আৰু কেটেগৰীটো ইম্পৰ্টেণ্ট হয় মানে আপুনি ধৰক ব্লগিং কৰিব তো ইয়াতে পিপল এণ্ড ব্লগছ হ'ব মই কেটেগৰীৰ ওপৰত এটা ভিডিঅ' বনাম বাৰু আপুনি কেটেগৰীটো পিছত দিলে কথা নাই বৰ্তমান যিখিনিত মানে ইম্পৰ্টেণ্ট আছিল এইখিনিয়ে আছিল ইউটিউব চেনেল এটা খোলাৰ কাৰণে এইখিনি কাম কৰিলে আপোনাৰ চেনেলটো ধুনীয়াকৈ এটা পাৰ্মানেণ্ট চেনেল খোলা যাব। তো বুজি পালে কেনেকৈ খোলে ইউটিউবত চেনেল একদম সৰু প্ৰচেছ হয় একদম ইজি হয়। যদি কোনোবাই কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰি তলত জনাওক মই সকলোৰে কমেণ্টত ৰিপ্লাই কৰিম।